Hello guys, good morning. মই যাব লৈছোঁ বৰ্তমান 200 কিলোমিটাৰ ৰাইড কৰিব লৈছোঁ আৰু মই আছোঁ বৰ্তমান নামৰূপত। নামৰূপৰ পৰা আমাৰ ঘৰলৈকে প্ৰায় 200 কিলোমিটাৰ যাব লৈছোঁ। চাৰিওফালে পথাৰ আৰু গৈ থাকোঁ চলো। হেল্ল' গাইজ, মই বৰ্তমান পাইছোঁহি মৰাণৰ অভাৰব্ৰিজৰ তলত আৰু মই এতিয়া যাম এটা বিশেষ আকৰ্ষণীয় জেগা দেখাবৰ কাৰণে আৰু ইয়াৰ পৰা ঘূৰি দিম মৰাণৰ যিটো অভাৰব্ৰিজ পাৰ হৈ পিনে আমি পাই যাম। ফাইটাৰ জেট পোৱা ৰাস্তাটোৱে হয় এইটো, মানে ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে যিটো ৰাস্তা বনাইছিলে অসমত এটাই আছে, সেইটো ৰাস্তা এইটো আছে মৰাণৰ অভাৰব্ৰিজখন দেখাই দিছোঁ। এইখন অভাৰব্ৰিজখন পিছফালেদি মৰাণৰ অভাৰব্ৰিজখন আছে আৰু ৰাস্তাটো এবাৰ ধুনীয়া বনাইছে আৰু এইকেইটা আগত দিয়া নাছিলে, এইকেইটা দিয়া বেছি দিন হোৱা নাই, প্ৰায় কমছে আৰু উঠাই দিব পৰা ছিষ্টেম আছে। আৰু এতিয়া ঘূৰি দিম আৰু ঘৰ যাম। আপোনালোকে ৰাস্তাটো দেখাবলৈ আহি লওক আৰু ইয়াৰ পৰা যাম আমি শিৱসাগৰলৈকে। শিৱসাগৰত আমি ৰংঘৰ দেখাম আৰু তলাতল ঘৰ। লেটছ গ'। কেনেকুৱা পালে জনাব ৰাস্তাটো। পৰিৱেশটো দেখাই দিলে এতিয়া চলো। শিৱসাগৰলৈ আছে 20 কিলোমিটাৰ, যোৰহাটলৈ 76, নগাঁৱলৈ আছে 261 আৰু গুৱাহাটীলৈ আছে 274। বাকী বেয়া দিছে আৰু বৰ্তমান পাইছোঁ ডিমৌপিয়া। শিৱসাগৰ ৰাস্তা এয়া অসমৰ দুনীয়াখন পাৰ হ'লে এনেকুৱা ৰাস্তা দেখাই নাই। শিৱসাগৰত এয়াহে ৰাস্তা, ৰাস্তাটো বনোৱা নাই, নিজেও নেজানো ৰাস্তাত কামত বেয়া ভাই বনাই দিব চাগে, মাছ মেলিব পাৰিব এইটো ৰাস্তা। বৰ্তমান পাইছোঁহি হেল্ল' গাইজ, বৰ্তমান পাইছোঁহি মই শিৱসাগৰ আৰু শিৱসাগৰত পাইছোঁ একদম ধুনীয়া ৰ'দ দি আছে, বেলিটো মূৰৰ ওপৰতে পৰি আছে, কোনো টেনশ্যন নাই। আৰু এতিয়া ইয়াতে লগৰ এটা আছে, মানে লগৰটো আগবাঢ়ি আহিম বুলি কৈছে, ফোন কৰিলোঁ, তাকে ৰখি আছোঁ, ৱেইট কৰি আছোঁ। আৰু তাৰপিছত তাৰ ৰুমলৈ যাম, ৰুমলৈ গৈ পিনি পাৰিলে ৰংঘৰত এপাক সোমাম বা ৰংঘৰ তলাতল ঘৰত এপাক সোমাই পিনি গুচি যাম আৰু তাকে অলপ টাইম ৱেইট কৰি দিওঁ। টাউনৰ ৰাস্তাটো পাৰ হৈ আহিলোঁ, টাউনত দি যোৱা নাই, হাইৱেতে ৰখি আছোঁ, চাগে আহিব এতিয়া আৰু অহাৰ পিছতে আমি গুচি যাম। ক'ত ইয়াতে হাইৱেতে থাক, হাইৱেতে থাক নেকি? কোনখিনি বল ৰুমলৈ এপাক। এই সজা লাগে হাত মোজা একো নাই, গ'লা পাহৰি থাকিলোঁ, হাত মোজা আছিলে। শিৱদৌলৰ কাষত ধুনীয়াকৈ ৰখি লৈছোঁ আৰু শিৱসাগৰ পাৰতে ধুনীয়াকৈ বহি পৰিৱেশটো উপভোগ কৰি আছোঁ। মজা, অলপ জুম কৰি দিছোঁ লাহে। বৰ্তমান শিৱদৌলৰ কাষতে আৰু যাব লৈছোঁ ধুনীয়া এটা লোকেশ্যনৰ মাজত। চাৰিওফালে দেখা দিছোঁ পৰিৱেশটো মজা।
চাব পাৰে আপোনালোকে ধুনীয়াকৈ শিৱদৌল আছে আৰু কাষতে মই গৈ থাকোঁ আৰু শিৱদৌল আৰু শিৱদৌলৰ লগত আছে শিৱসাগৰ কাষতে আছে আৰু এতিয়া আমি ৰংঘৰ চাম ৰংঘৰটো ৰাস্তা কাষতে আছে ৰাস্তাটা দেখা পাম বৰ্তমান পালোহি ৰংঘৰ আৰু ৰংঘৰটো আপোনালোকক দেখাই দিম এইফালে আছে ৰংঘৰ বাহ মজা দিছ ইজ দ্য ৰংঘৰ ৱাও ওচৰলৈ যাম এতিয়া কেনেকুৱা লাগিছে ৰংঘৰটো জনাব বৰ্তমান ৰংঘৰ ভিতৰত আছোঁ আৰু ৰংঘৰলৈ সোমাই আহিলোঁ টিকেটটো এইটো ইয়াত টিকেটৰ দাম আছে 25 টকা এনে 26 টকা বুলি লিখা আছে 25 টকাত দিছে আৰু দিছ ইজ দ্য ৰংঘৰ চাৰুকাষ আৰু আহি আছোঁ আমি ৰংঘৰলৈ ধুনীয়াকৈ ৱাও মজা বৰ বেছি মানুহ হোৱা নাই তথাপিও বিহু দেশত সকলোৱে উঠি আছেহি আপোনালোকে চাব বিচাৰে ৰংঘৰ যিটো বাথৰুমটো কিমান চাফা আৰু ৰংঘৰ গোটেইখন চাফা কৰি থৈছে এইফালে ম'হৰ যুঁজ আগত যিটো নিয়ম আছিলে অসমীয়া ৰীতি ম'হৰ যুঁজ আৰু বাথৰুমলৈ আহি আছোঁ বৰ্তমান বৰে ঘৰত সোমালে বিদেশী বঙালী লেডিজ টয়লেট একো লিখা নাই যে the main bathroom কেনেকুৱা লাগিছে জনাব চাফা আৰু ধুনীয়া ইফালেও আছে ইফালে পেচাব কৰিব পৰা সুবিধা চাফ চিকুণকৈ থৈছে বাথৰুমটো মানুহ বৰ বেছি নাই বাথৰুমত ধুনীয়াকৈ চাফা ৰংঘৰ পথ যাওঁ ভিতৰত আছোঁ বৰ্তমান ইফালে কলনী আছে চবফালে চাব পাৰে আৰু এই ৰংঘৰ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ওপৰত বহি আহোম যুগৰ ৰজাৰাণীয়ে ৰংঘৰ বাকৰিত হোৱা খেল আৰু বিহু উপভোগ কৰিছিল বাবা ৰংঘৰ আৰু এতিয়া যাম এতিয়া তলাতল ঘৰলৈ বাহিৰৰ পৰা চাই মেলি গুচি যাম আহোমৰ শিলৰ সাঁকো এডাল ইমান ডাঙৰ এটা ৰাস্তা শিলৰ সাঁকো গাইজ মই আছোঁ বৰ্তমান দেৰগাঁৱত আৰু যিহেতু ঘৰ চব আপু হৈছোঁ মোবাইলতো বেছি চাৰ্জ নাই গতিকে ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক এটা মাৰি দিব কমেণ্ট এটা কৰি দিব আৰু নিশ্চয় আগলৈ শ্বেয়াৰ কৰি দিব অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ সামৰি দিলোঁ বাই বাই